আজি যাত্ৰাখন হ'ব আইডিয়াৰ পৰা গোৱালপাৰালৈ আমি টেক্সিত গৈ আছোঁ 4জন একেলগে বহি কিনে যেনেকৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা প্লিজ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে যেন আকৌ কৰি দিয়ে আৰু ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত ধন্যবাদ সেনেকৈ লাইক শ্বেয়াৰ কৰি দিব আহক আমি একেলগে ভিডিঅ'টো চাওঁ নেকি কি ক'ম আজি ব্লগখন ডাঙৰ হ'বলৈ গৈ আছে আজি ভিডিঅ'খন বহুত দিনৰ মূৰত আজি ভিডিঅ'টো বনালোঁ মোৰ ব্লগটো একদম মজা একদম বহুত এক্সাইটেড হৈ আছে আজি বহুত দিনৰ মূৰত আজি যাম বুলি আজি গৈ আছোঁ ভালকৈ একেলগে 4জন গৈ আছোঁ আকৌ এবাৰ কৈছোঁ আপোনালোকে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল নাম হ'ল সংগীত ব্লগ যেনেকৈ যে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিব তোমাৰ অনুৰোধ থাকিল আপোনালোকক চেষ্টা কৰিম যিমানদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাওক নেকি মজা একদম কি ক'ম আৰু একদম মজা আৰু বহুত এক্সাইটেড হৈ আছে আজি বহুত দিনৰ পৰা আজি গোৱালপাৰালৈ গৈ আছোঁ ঠাণ্ডাৰ দিন আহিল আজি বহুত গৰম এইটো ভিডিঅ'খন বহুত দিনত বনাইছিল মানে গৈছিল বহুত আগতে গৈছিল এতিয়া 2 বছৰ আগে গৈছিল এতিয়া আপোনালোকক ভিডিঅ'খন ব্লগখন দিব পৰা নাছিলোঁ আপোনালোকৰ মাজত আপোনালোকে প্লিজ মোক ক্ষমা কৰিব আপোনালোকৰ যিমান সোনকালে দিবলৈ চেষ্টা কৰিম ভিডিঅ'খন অলপমান আগত গ'লে হল মাৰি দোকান টাউনখন যাম একদম কেনেকুৱা লাগিছে ভিডিঅ'খন চাওক না কি মজা একদম মজা লাগিছে না চাওক না কি ধুনীয়া একদম ধুনীয়া ৰাস্তা আমি একদম স্পীডত গৈ আছোঁ আমি আৰু আমাৰ পিছে আহি আছে গাড়ীখন আৰু আগত আহি আছে আমি একদম স্পীডত গৈ আছে টেক্সিখন বেছি নাই আৰু হল মাৰি পাব আমাৰ আমি এতিয়া পাৰ হৈ আহিলোঁ শুৱালমাৰী দোকানখন মেইন টাউনখন পাৰ হৈ আহিলোঁ মন্দিৰখন পাৰ হৈ আহিলোঁ শুৱালমাৰী যিটো ৰিজাল্ট ভাল চিকন বিভিন্ন গছ আছে ইয়াত ভাল গছ বেছি আছে চাৰিওফালে আছে গছে গছ আৰু সেউজীয়া মানুহ গ্ৰীণ মানুহ মজা কৰি মাজত আমি গৈ আছোঁ কি আছোঁ এই গৈছোঁ আপোনালোকৰ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম মজা একদম কি ক'ম আৰু আৰু বেছি দূৰ নাই গোৱালপাৰা টাউনখন পাবলৈ 1 কিলোমিটাৰ মান আছে তাৰ পিছতে পাই যাম মেন টাউনখন কি মজা না আহি পালোঁ মই গোৱালপাৰা টাউনত মাজত এতিয়া আছোঁ মই সঞ্জয় পিষ্টলৰ দোকানৰ সন্মুখত মই আগত আহি কিনে কিনি লৈছোঁ কিতাপখন সিহঁতে কিনি আছে 3জন মই আগত আহি কিনি লৈছোঁ এতিয়া মই আপোনালোকক ভিডিঅ'খন দিবলৈ চেষ্টা কৰিম আজি ইমান গৰম হৈছে ন
কি ক'ম আৰু কেনেকুৱা বুজাম আপোনালোকক মই একদম নাই ক'বলৈ মজা একদম এক্সাইটেড বহুত মজা একদম বহুত মজা একদম কি ক'ম আৰু মজা একদম বহুত এক্সাইটেড হৈ আছে দেই যাম বুলি ভাবিছোঁ গোৱালপাৰা টাউনৰ বজাৰত থকা বিশাল মাৰ্কেটখন তাতে যাম বুলি ভাবিছোঁ কেনেকুৱা হয় সময়টো মিলাব পৰা যদি মিলাব পৰা যায় যাম সিহঁতে কৈ আছে আজি আহিছিলোঁ কিন্তু মই যাওঁ নেকি যাব পাৰে সিহঁতে কৈ আছে তেনেহ'লে ফটোশ্বুট কৰিছোঁ বিশাল মাৰ্কেটৰ সন্মুখত এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ আমি চাৰিজন একেলগে আপোনালোকক যিমানবাৰ ভিডিঅ'খন দেখিবলৈ চেষ্টা কৰিম কেইটামান বস্তু ৰৈ যাব পাৰে সকলো বস্তু দেখুৱাব নোৱাৰিম চাওক মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে উপভোগ কৰক আজি মোৰ মনৰ আশাটো পূৰণ হৈ গ'ল বহুত দিনৰ পৰা মই সপোন ভাবিছিল বহুত দিনৰ পৰা মোৰ সপোনটো আছিল কেতিয়াবা যাম মৰাৰ আগত এবাৰ যাম বুলি ভাবিছোঁ আজি সপোনটো মোৰ পূৰণ হ'ল বহুত পূৰণ হ'ল আজি মনৰ আশাটো বহুত দিনৰ পৰা ভাবি আছিল আজি যাম বুলি আজি হঠাৎ আহি গ'ল ইয়ালৈ আজি মনৰ আশাটো পূৰণ হ'ল কি ক'ম আপোনালোকক বুজাবলৈ ইমান ভাষা নাই কি ক'ম আৰু আপোনালোকক যিমান ভিডিঅ'খন দেখিবলৈ চেষ্টা কৰিম নিশ্চয় আপোনালোকে চাই থকা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে যেন আমাৰ চেনেল নাম হৈছে সন্দীপ লেম ব্লগছ মোৰ চেনেল চাই পিনি কৰে নিশ্চয় কমেণ্ট নম্বৰ এই খোজকাঢ়ি আছোঁ ইহঁতে পিছত আহি আছে মই আগত আহিছোঁ একদম আগত ভিডিঅ' বনাব লাগে না ব্লগ বনাব লাগে একদম আগত আহিছোঁ দেই ধুনীয়া কাপোৰ সজাই থৈছোঁ নহয় সকলো বস্তু ইয়াত পোৱা যায় প্ৰায়বিলাক বস্তুৱেই পোৱা যায় ইয়াত একদম দামী বস্তু ভৰা আছে ইয়াত সকলো বস্তু ৰেষ্টটো লিখা আছে দেই একদম সৰু বস্তু নহওক কিয় ইয়াত সকলো বস্তুৰে ৰেষ্টটো লিখা আছে ইমান ধুনীয়া কম আৰু ইমান গৰম ইমান ধুনীয়া একদম মজা আৰু একদম কি ক'ম আৰু ক'বলৈ ভাষা নাই একদম কি ক'ম কেনেকৈ বুজাম আপোনালোকক একদম বহুত এক্সাইটেড মজা গৰম লাগিছে নহয় দিছোঁ তথাপিও গৰম লাগি আছে ইমান গৰম আজি কেনেকৈ বুজাম আপোনালোকে ভালেই দিছে আজি মোৰ ভিডিঅ' এই আছে মোৰ মন ভালেই দিছে ইমান ধুনীয়া চলাব হয় তাত চলাবলৈ ল'বলৈ মন গৈছিল তথাপিও আজি নল'ম কেতিয়াবা তাৰ মাজতে আছোঁ আমি ভিতৰত খোজকাঢ়ি আছোঁ কি ক'ম আৰু মজা একদম কেনেকৈ ক'বলৈ একদম একদম আমি ওপৰত দি আছে এইবিলাক সকলো সাৰ সামগ্ৰী খোৱা বস্তু জৰিয়তে সকলো বস্তু খাই বাচন বৰ্তন পোৱা যাব ইয়াত
কিনে লৈ যাবা কিনি কিনে ব্যৱহাৰ কৰি চাওক আৰু কেনেকুৱা লাগে কমেণ্টত জনাব ধুনীয়া বস্তু আছে নহয় ল'বলৈ মন গৈছে তথাপিও আজি নলওঁ সকলো বস্তুখন দেখুৱাব নোৱাৰিলেও তথাপিও আপোনালোকক দেখুৱাইছে তথা 80% দেখুৱাইছে তথাপিও আপোনালোকৰ বিশ্বাস নোৱাৰিলেও আজি ইমান সময়ত আপোনালোকে দেখুৱাব বেলেগ ইমান আছিলে চাই বস্তু দেখুৱাবলৈ চেষ্টা কৰিম সৰুৰ পৰা ধাৰণা দেখুৱালে আপোনালোকে কেতিয়াবা সময় ভাবে বস্তু যাবে কষ্ট mau payangan atau wah ikhwah mau jadi saatnya iman saya udah gustu bahkan semua ikhwah jadi আমি আহিছোঁ এতিয়া গাড়ীত উঠিব লাগে আৰু ঘৰত যাব লাগে আজি ইমান সময়ো নহ'ল আজি 12টা বেছিও হ'ল আজি যাব লাগে ঘৰত আমি গাড়ী উঠিব লাগে ঘৰত সোনকালে ঘূৰি পাব লাগে এইটো মই নাথাকোঁ আমি গৈ আছোঁ গাড়ী উঠি কিনে বাছত উঠিছোঁ আমি আউটৰ বাছত উঠিছোঁ এতিয়া গৈ আছোঁ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মোৰ ভিডিঅ'খন থাকক লাইক শ্বেয়াৰ কৰক যিমান পাৰে আৰু মোৰ ভিডিঅ'খন যেন আপোনালোকক সোনকালে দিব পাৰিম মই লাইক কৰক ভিডিঅ'খন মনটো ভাল লাগিব লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আপোনালোকৰ মাজত মই নতুন নতুন ভিডিঅ'খন দিব পাৰে মানে লাইক শ্বেয়াৰ আহিলে নিজকে মনটো ভাল লাগে Today, my God, today, I gotta confuse my speed. টেক্সি গাড়ী লৈ যাম শিলঙত আয়ো দেহি তয়ো যাবি লগত ঐ সেলফি মাৰি যাম মুখ পাহাৰত আয়ো দেহা মিঠা মিঠা পদ গাড়ী আছে চলে দেখো না ঐ টেক্সি গাড়ী লৈ যাম শিলঙত আয়ো দেহি তয়ো যাবি লগত সেলফি মাৰি যাম গাঁৱলীয়া ল'লা গৈ আছো শিলঙৰে একা বেকা দীঘলীয়া বাট মানে ৰ'দ কিছুমান গৰম থাকিব পৰা নাই গৰম আচ্ছা এক্সাইটেড বাৰে কৰিব আঘাত কিনো হ'ব তোৰে মোৰে গৰম কলিজা টেক্সি গাড়ী লৈ যাম শিলঙত আয়ো দেহি তয়ো যাবি লগত সেলফি মাৰি যাম মুখ পাহাৰত আয়ো দেহা মিঠা মিঠা পদ হ'বলগীয়া আছে
কুকুৰে মাজা জোৱাৰ উঠিব প্ৰেম সাগৰত মেঘে চেষ্টা কৰিম। পাহাৰী ঘৰত তই চুমিবি মোৰ নাই হৃদয়ত কষ্ট টানি নিবি তোৰ বুকুৰে মাজা জোৱাৰ উঠিব প্ৰেম সাগৰত অ বেলি ডুবি শ্বিলঙতে হ'ব গধূলি বগলৈ ভাষা নাই মৰম বতলি অ তোৰে জানো ঘৰতে নিদিব গালি দিছে ঘৰতে কম কিবা কাম আছিলে বুলি অ টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত মই চেলফি মাৰি যাম ওখ পাহাৰত হাইৱে দেহা মিঠা মিঠা পৰত বেছি দূৰ নাই আৰু তাইক যাম ভাল নাই মনে থকা দেৱালী হৈ থাকে তাইক যাম আপুনি ভিডিঅ'খন শেষ হ'ব কিনকিনিয়া এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ দেহাতি দিলে মনত চলা জুই জ্বলি নুমাব মনত চলা জুই আৰু জ্বলিব কিনকিনিয়া বৰষুণতে দেহাতি দিলে ভাল লাগিব মনত চলা জুই জ্বলি নুমাব মনত চলা জুই আৰু জ্বলিব অ বেলি ডুবি শ্বিলঙতে হ'ব গধূলি কি যে এই বছৰ ডাঙৰকৈ হ'ব মৰম বতলি দিৱালী তোৰে জানো ঘৰতে নিদিব গালি হ'ব এই বছৰ ঘৰতে কম কিবা ভিডিঅ'খন শেষ হ'ব নাই আৰু মই আপোনালোকে যেতিয়ালৈকে ভুকিলে ক্ষমা কৰিম সকলো বস্তুখন বিষয় নোৱাৰিলেও পিছতে দেখুৱাই চাব পাৰিব আজি ব্লগটো বনাইছোঁ দেই আপোনালোকৰ মাজত বিদায় লৈছোঁ দেই মই আজি